কি সুন্দৰ পৰিৱেশ নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো ভালে আছেনে বহুত দিনৰ মূৰত ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাওঁ বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱাই নাই গাটো ভাল নাছিলে বেমাৰ হৈছিলে মোৰ অকমান তাকে ভাবিলোঁ আজি ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ আজি মই অৰুণাচলৰ পাছিঘাটলৈ ফুৰিবলৈ যাম কাৰণ মই মাৰ ঘৰত আছোঁহি মাৰ ঘৰৰ পৰা নিচেই ওচৰ পাছিঘাট আৰু বলকচোন আপোনালোককো পাছিঘাটৰ মনোমোহা দৃশ্য দেখুৱাগে লগতে মই অকমান ফুৰি আহোগে বহুত দিন হ'ল কলৈকো যোৱাই নাই বলক তেন্তে যাওঁ এতিয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ আহি আমি ৰাণাঘাট দলং পাৰ হ'লোঁ এতিয়া চিয়াং নৈ কাষি আগলৈ গৈ আছোঁ ৰাণাঘাট দলঙত মোৰ ভিডিঅ' কৰা নহ'ল নেক্সট টাইম কেতিয়াবা গ'লে আপোনালোকক দেখুৱাম বাৰু ৰাণাঘাট দলংখন ৰাস্তাৰ এছ চাইডে চিয়াং নৈখন আৰু আনফালে হ'ল পাহাৰখন তাৰ মাজে মাজে আমি গৈ আছোঁ বলকচোন তেন্তে আৰু আগবাঢ়ো কি যে ধুনীয়া পৰিৱেশ নহয়নে বুলি ক'লেতো কমলা কিমান পায় জানেই আপোনালোকে দেখিছেনে কমলাবোৰ ইমান ধুনীয়া খাবলৈ বহুত ধুনীয়া আছিলে আমি কমলা তাত বহুত বহি লৈ বহুত খালোঁ বদাক পাৰ হৈ আৰু আমি এতিয়া আৰু আগলৈ গ'লোঁ আহি আমি ইয়াতে অৰুণাচলৰ মানুহ ঘৰত সোমাই তাত অলপ ৰেষ্ট ল'লোঁ দেখিছেনে পাহাৰৰ ওপৰত কি ধুনীয়াকৈ ঘৰ সাজি আছে মানুহবোৰে কিমান ধুনীয়া লাগিছে চাওকচোন কিমান ধুনীয়াকৈ আছে মানুহবোৰে মানুহ ঘৰৰ পৰা ওলাই আমি আৰু আগলৈ গ'লোঁ বলকচোন আৰু কলৈ যাওঁ দেখুৱাই আছোঁ আপোনালোকক আহি আমি মেইন জেগা পালোহি এতিয়া আমি নৈখনলৈ নামি গৈছোঁ কি যে পানীখিনি চেঁচা আছিল এই আমি নদীৰ মাজত সকলোৱে বহি আছো ফটো মাৰিছে গা ধুইছে কি সুন্দৰ পৰিৱেশ পৰিৱেশত হেপী মমেণ্ট এটাত মই হ'লে এপাক নাচি দিলোঁ ননচাকৈ থাকিবই নোৱাৰিলোঁ বেয়া হ'লে নাপাব দেই
ৰাইচ। আৰু এইফালে দেখিছেনে আমাৰ টিকলা দুটা মোমাইক ভাগিনে, সিহঁত দুটা ফটো মৰাতে ব্যস্ত। আনফালে আমাৰ টোপোলা ভাত ৰেডি খাই ল'লোঁ। আমি ঘৰ আহি পালোহি। ঘৰ আহি পোৱালৈ আমাৰ 8টামান বাজিল। আৰু তাৰ আগতে ভাবিলোঁ মই ভিডিঅ'টো সামৰণি মাৰি লওঁ। বহুত বেছি মানে গাটো বেয়া লাগিছে, কি ক'ম আৰু। যাওঁতে মোৰ অৱস্থা বেয়া হৈ গৈছিলে, আহোঁতেতো মই এটা ভিডিঅ' কৰাই নহ'ল, কৰিবই নোৱাৰিলোঁ। অৰুণাচলৰ ৰাস্তা বৰ বেছি জাৰ্ণি কৰিব মই নোৱাৰোঁ, তাকে ভাবিলোঁ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। খুব ঠাণ্ডা লাগিছে, হ'ব আৰু তেন্তে বাই।